নমস্কাৰ দৰ্শকসকল, পোনপ্ৰথমে আপোনালোকক মই স্নিগ্ধপতি ভালিয়ে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ যোৰহাটত, আৰু যোৰহাটৰ পৰা মই এতিয়া যাবলৈ লৈছোঁ নকছাৰীলৈ। আৰু নকছাৰীত আছে মোৰ লগৰ এটা, আৰু তাতে গৈ পেলাই অলপ উৎপাত হ'ব, খানা হ'ব। আৰু এটা বস্তু আপোনালোকক মই দেখাবলৈ আজি এই ব্লগটোত চেষ্টা কৰিম, মানে সি ষ্টাৰ্ট কৰিছে এখন চাহ বাগানৰ, আৰু সেই বাগানৰ প্ৰচেছটোনো কেনেকৈ সি কৰিছে তাৰ পৰা আজি মই জানিবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। পালোহি আমি মৰিয়নি তাৰ তাহাঁতৰ ঘৰলৈ কেইটামান লৈ লৈছোঁ মিঠাই লৈ, আৰু এতিয়া ভাবিছোঁ অকণমান চাহ খাওঁ। ইয়াতে লৈ ল'লোঁ চেনাল জেলেপি, মই আজিলৈকে খোৱা নাই। তই খাইছ নি? খাইছ? তো ময়ো খাই চাওঁ। মই ভাবি আছোঁ কেনেকৈ বুজাওঁ ফ্লেভাৰটো কেনেকুৱা, খাই শেষেই হৈ গ'ল। মিঠাইটো সৰু অকণমান ফিলটো হেৰি নিচিনা। Few moments later. এই যেটো 2,000 years later. এইটো লং নহয়, লঙৰ লগত যে আৰু থাকে যেনেকৈ গোটা যে অলপ গাজৰ টাইপৰ লাগে হয় নাই? তো এটা মিঠাই হেঁপাহ নপলালে, লালমোহন এটা লৈছোঁ, খাই চাওঁ কেনেকুৱা হয়। এই লগৰটো ঘৰ পাই গ'লোহি, আৰু এতিয়া ইতিমধ্যে ইয়াতে চলি আছে। আমি অহা আগৰ পৰা ই কাম চলাই আছে। কি কৰি আছ? গাহৰি চুঙাত দি একদম পূৰা আজি মানে একদম তাগৰা হ'ব। আৰু এতিয়া আমাৰ ইয়াতে আছে আমাৰ টিকলি ভাগিন। মোক চুম এটা দিব হয় নাই ভাগিনে? দিব দিব হয়নে? দিব হয়নে? অঁ দিব। দিদি আকৌ কান্দি দিব তেওঁ নগ'লে ঐহে কান্দিছে তোৰ, মই কান্দিম দিয়া চুম এটা সৰুকে। তই পক্কা দি দিয়া। चीटिंग करता है तू। মই কান্দি দিম এতিয়া। নিদিয়ে কোচলাই আহিব। কিমান গধুৰ হ'ল চাওঁ হয় নাই ছোৱালীজনী? চাওঁ কিমান গধুৰ হ'ল চাওঁ মই। এতিয়া মই বেয়া পালে কি হ'ব তোমাৰ? ইটো হ'ব। এইটো কি কি বোলে বেয়া পালে বা বেয়া পালে কিবা এটা কৈছিলা নহয় এতিয়া? মই বেয়া পালে কি হ'ব বুলি কৈছিলা? বেয়া পালে নিগনি পকা কুটি কুটি অ' কেনেকৈ খাম এতিয়া মই? নিগনি দাঁতকেইটা চাওঁ। অ' দাঁতকেইটা কি হ'ল? মটন খাইছিলোঁ কাৰণে এই ধোৱা মটন খাইছিলোঁ কাৰণে কি হ'ল? কি হ'ল? মটন খাওঁতে দাঁতকেইটা বেয়া হ'ব। এতিয়া মটন খাবা নাই আৰু? চকুটো কি হ'ল? চকুটো এতিয়া মোক দিব, মোক পটককৈ দুটা বমি কৰিলে হয়। মোক পটককৈ চুমা এটা কোনোবাই দিব, মই চকু মুদি আছোঁ। দি দিলো কোনে দিলে? দেখিলি নে? কোনে দিলে? খান কোনে দিলে? এই কোচত উঠি থকা ছোৱালীজনী দিলে। হয় নি? মই নেদেখিলোঁ কিন্তু। মই ভাল ছোৱালী আকৌ। বৰ ভাল ছোৱালী, ভেৰি গুড গাৰ্ল। মই এটা দিম দেই। এতিয়া চবকে কৈ দিয়া, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলোঁ। চবকে কৈ আমাৰ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক কৰিব, শ্বেয়াৰ কৰিব। চাহ ইতিমধ্যে আহি গ'ল, কিন্তু মানে ভিডিঅ' কৰোঁ মানে বস্তু অলপমান নাইকিয়াই হ'ল। একদম মানে খুব ধুনীয়া পিঠা এটা দিছে, এটা মই খালোঁৱে। মানে মজা লাগিছে পিঠা খাই, একো পিঠাও খাওঁ। মুঠতে থপিয়া লাগিছে আমাৰ পিঠা। নহয় ৰ'বা, তুমি যে নাখাওঁ বুলি কৈছিলা, তুমিতো নাখাওঁ বুলি কৈছিলা, এতিয়া তুমি যে ভিডিঅ'টো বনোৱা চালে গোটেই সোপা খাইছা। মানে এইটো ভিডিঅ' বনোৱা মানে মই ভিডিঅ' বনাওঁৱেই সেইকাৰণে ৰহস্যটো বুজি যাতে পাইছোঁ। মানে বেছিকৈ খাব পাৰি। অঁ তেতিয়া মুখত লৈ কিন্তু এইটো হাতত লৈ আছোঁ, মানে নাইকিয়া হৈ যাব পাৰেতো। আৰু কৈছে নিমকিটো বোলে ঘৰত বনোৱা, নিমকিটো খাই ৰিভিউটো দি লওঁ। বিৰাট ধুনীয়া লাগিছে। মানে হেৰি নিমকিটো দোকানত খালে কিবা তেল চেল বহুত বেছি লাগে, খালে এনেকুৱা লাগে যেন গেছ হৈ যাব হয় নাই বাৰু? একদম মানে ভাল লাগিছে, বঢ়িয়া লাগিছে খাই, ভালেই ভাল লাগিছে। আৰু তাতে কি হয়, এই নিমকিটো খাবলৈ চবতকৈ ভাল ৰঙা চাহ, তাত চেনি দিয়া, আৰু একদম আমাৰ একদম পাৰফেক্ট জুৰি পৰিছে, একদম ৰঙা চাহ। চেনি দিয়ে আৰু যিটো ৰাহু আছে ক'বই নালাগে। সেইকাৰণে সোনকালে পাৰিলে দুটামান লৈ যাব। এই লগৰটো য'ত বাগান খুলিছে তাত পাইছোঁ, আৰু এটা আছে, এটা চাংঘৰ দেখিছোঁ, আৰু এইফালে পাৰ হৈ যাব লাগিব। এতিয়া খোৱা বস্তু চব লৈ আহিছোঁ, লগতে ইয়াৰ বেগত চুঙাত দিয়া মাংস, ভাত চব লৈ আহিছোঁ। এতিয়া মই খুলি লৈছোঁ চেণ্ডেল, লগৰটো চেণ্ডেল পিন্ধি আহিছিলোঁ, এতিয়া পানী দি যাবগৈ লাগিব। যদি আহিলোঁ, উঠি আহি এইটো হৈছে ৰাস্তা, উঠি আহি এইটো হৈছে আমাৰ টেণ্ট মানে চাংঘৰ।
চাংঘৰ ইয়াত একদম ধুনীয়াকৈ বনাই থৈছে সূৰ্য অস্ত যাওঁ যাওঁ হৈছে বহি ল'লোঁ একদম বহি ধুনীয়াকৈ পাত চাত পাৰি লৈছোঁ এতিয়া মাংস ওলাব গাহৰি গাহৰি মাংস যিটো বেছি আছে না সেইটো মোক দিয়া কম থকাটো পাৰ্থক দিবা তুমি আমাক চাবা এই হ'ব থ আৰু আছে নি থেকেচা এটা মাৰি দিয়ে পিছত ওলাই মই খৰিচাৰ লগত দিয়া প্ৰথম খাইছোঁ তাতকৈ চুঙাত দিয়া প্ৰথম খাইছোঁ চিৰিয়াছলি খোৱা নাই আগতে সুদৰ্শনে মুঠতে খুৱাইছে সেইটো মোলৈ ক্ৰেডিট যাব আপোনাক মই এখাবাৰ শেষে কয় মাংসটো ডেগীয়া হকে মোৰ মতে লাই শাক পিঁয়াজ বিলাহী আৰু একদম মজা বস্তু সেইটো হৈছে কি জানে খৰিচা আৰু টেষ্টটো মানে নিমখ জোখত হৈছে আল্টিমেট হৈছে আৰু বনাইছে কিন্তু খান খাই দেই আৰু বিৰাট ধুনীয়া মানে এতিয়া আমি একদম মছলা দিকে খাই লওঁ আৰু দেই ৰ'বলৈ সময় নাই কৃষ্ণ প্ৰভু আৰম্ভ কৰোঁ আৰু দেই এতিয়া মাংসটো ইতিমধ্যে মাংসটো টেষ্ট কৰিলোঁ এতিয়া ভাতটোৱে সৈতে জোলটো যে গ্ৰেভিটো টেষ্ট কৰিম এতিয়া সকলোকে খাই চাওঁ জলকীয়া ঠিক আছে নে আল্টিমেট আল্টিমেট হৈছে এতিয়া নেমু অকণমান ধুনীয়াকৈ চেপি লওঁ আলুটো ধুনীয়াকৈ ভাঙি লওঁ কি কম মানে তোমাক কৈছোঁ বোলে মোক নক'বা জলকীয়া মজা এইটো হৈছে ৰাক্ষস দেখিছে না থালত কিমান লৈছে দেখিছে নাই আধাতকৈ বেছি খালি তোমাৰ ফালে দেখুৱাচোন তোমাৰ ফালে মোৰ চক নাই এইখন নাই এইটো পিছ গতিকে এইটো নল'বি আকৌ এইটো মোক ভাল খাই বৈ ইতিমধ্যে হৈ গ'ল আৰু এইখনেই হৈছে লগৰটো বাগানখন আৰু বাগানখন কৰা প্ৰায় 2 মাহ হৈছে ইয়াৰ আৰু মই বাগানখন আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম এইবোৰ হৈছে পুলিবোৰ ৰুই দিছে আচলতে হেৰিবোৰ ডাঙৰ হৈ গ'লে পুলিবোৰ ডাঙৰ হৈ গ'লে বহুত ধুনীয়া লাগিব আৰু এইবোৰ পুলি ডাঙৰেই হ'ল 2 মাহতে খুব ধুনীয়াকৈ ডাঙৰ হৈছে আৰু এইবোৰ চাওক এটি কলি দুটি পাত বুলি যে কয় এয়া এটি কলি দুটি পাত এইবোৰ খুব ধুনীয়াকৈ হৈছে আচলতে বাগান আৰু ইহঁতৰ এইফালে সেই আগলৈ আকৌ নতুনকৈ কৰি আছে তাতো কৰিব বাগান আৰু এইটো হৈছে আমি ভাত খোৱা চাংঘৰটো আৰু এইফালে এই জেওৰা দি বেৰি লৈছে বাগানৰ পৰা আহিলোঁ এতিয়া মোৰ লগৰটোৰ পৰা মই জানিম যে এটা পুলিত কিমান লৈছে বা বাকী যিখিনি কথা কেনেকৈ কৰিব পাৰিছে কৰিছে সি সেই সকলোখিনি কথা অকণমান জানো আপোনালোকেও জানকচোন তাৰ পৰা এইখন কৰোঁতে কিমান মানে পুলিবোৰত এটাত কিমানকৈ লৈছে পুলিবোৰ একদম ডেলিভাৰীলৈকে ধৰি লোৱা 7 টকা এটা পুলি 7 টকা আৰু এতিয়া হেৰি নহয় ইয়াতে কিমান লগোৱা হ'ল ইতিমধ্যে এতিয়ালৈকে 3,500 4,000 ওচৰত লগোৱা হ'ল আৰু এইফালে এতিয়া নতুনকৈ এইফালে মাটি হেৰি কৰা হৈছে ন জেচিবি আহিলে জেচিবি খানি মেলি থৈ গুচি গ'ল আৰু এইফালে চাগে আৰু 1,000-1,500 মান লাগিব চাগে ন ইয়াত 1,500-2,000 ওচৰত লাগিব আচ্ছা পুলি মানে আনিয়ে থোৱা আছে আমাৰ পেহাহঁতৰ আগতে ৰাস্তাৰ ওচৰত পেহাহঁতৰ ঘৰ আছে সিহঁতৰ ঘৰতে চব জমা কৰি থোৱা আছে আৰু মানে সেই পুলিটো আনি ইয়াত লগাওঁতে এটা পুলিত বা গোটেই কিমান মান এষ্টিমেট খৰচ এটা হৈছে 4,000 বহুত হৈছে মানে আমি ঠিকাকৈ দিওঁ পাৰ পুলি 3.5 টকা ওচৰ চাগে মানে নদীখন পাৰ কৰিব লাগে ভাড়া বোৱা এক্সট্ৰা খৰচ লৈ লয় মানে প্ৰায় 2 টকাত হৈ যায় নহ'লে ন ঠিক আছে বাৰু এতিয়া মানে কষ্ট প্ৰথম পুলিখিনি ৰোৱাৰ পাছত কামখিনি কি কৰিব লগা হৈছে ক'বলৈ এতিয়া লাজ লাগে মানে বেছিটো মাটি নাই খুব কম মাটি আৰু আমাৰ মানে পূৰ্বপুৰুষৰ কাৰোৱে বাগান নাই আজিলৈকে চাহ বাগান আমাৰ এই মানে হিষ্ট্ৰী এয়া প্ৰথম আৰম্ভ হৈছে আৰু মানে আৰম্ভ মানে একদম আৰম্ভণি আৰু আচ্ছা আমাৰ ধৰি লোৱা পূৰ্বপুৰুষৰ পৰা আজিলৈকে কাৰো আমাৰ বাগান নাই আমাৰ দেউতা বাপেকৰ বাপেক কাৰোৱে বাগান নাই এইবাৰ প্ৰথম আমাৰ সেইটো কাৰণে একো নাজানো অভিজ্ঞতাও নাই মানে আমাৰ খুৰাহঁতৰ আছে আমাৰ খুৰা মানে ধৰি লোৱা আমাৰ দেউতাৰ দদায়েকৰ পুতেকৰ আছে আচ্ছা তেনেকৈ লোকৰ পৰা দেখি মানে সুধি এনেকৈ বাগান পাতিবলৈ মানে চেষ্টাটো কৰিছে নাই ইনিচিয়েটিভটো খুব ধুনীয়া হৈছে
আৰু ভাল লাগিছে মোৰ আহি পেলাই আৰু খানাটো আজি খুব ধুনীয়া বনালি বৰ ধুনীয়া হৈছে আৰু বাকী মানে কোনোবাই যদি কৰিব বিচাৰে কৰিব পাৰে বেলেগ বিশেষ আৰু পানী দিয়াটো কেনেকৈ মানে কি কৰিব লাগে মানে আমাৰ টাইমিংটো অলপ খেলি মেলি হ'ল খেলি মেলি মানে কি আমাৰ এতিয়া খৰাং হৈছে খৰাঙৰ কাৰণে পুলি এইটো চাইডে মানে আমাৰ এতিয়া মানে তোৰ লগাওঁতে প্ৰায় নৱেম্বৰ মাহ চলি আছিলে চাগে না নৱেম্বৰ মাহ চলি আছিলে আচ্ছা মানে সেইকাৰণে পানীৰ অভাৱত অকণমান মানে উঠিব পৰা নাই গ্ৰ'থটো কম হৈছে সেইটো কাৰণে আমি মাজে মাজে নদীৰ পৰা তুলি পিনি দিওঁ আৰু দৰ্শকসকল আশা কৰিছোঁ আপোনালোকে চাহ বাগানত যদি কোনোবাই কিবা আৰম্ভ কৰিব বিচাৰিছে অকণমান হ'লেও কিবা এটা আপোনালোকে ইয়াৰ পৰা মোৰ ভিডিঅ'টো চাই পেলাই হয়তো শিকিব পাৰিছে বা জানিব পাৰিছে বুলি মই ভাবিছোঁ আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে ইয়াত কমেণ্ট কৰিব মই ইয়াক সুধি যদি পাৰোঁ আপোনালোকক চেষ্টা কৰিবলৈ মই চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো ইমানেই আজি খুব ভাল লাগিলে ইয়ালৈ আহি খুব এনজয় কৰিলোঁ আৰু অলপ এনজয় কৰিম কিন্তু ভিডিঅ'টো আৰু আগ নবঢ়াওঁ ইতিমধ্যে বহুত ভিডিঅ'টো দীঘল হৈ গৈছে আপোনালোকে শেষলৈকে চাই থকাৰ কাৰণে সকলোকে বহুত ধন্যবাদ জনাইছোঁ আৰু আজিলৈ বাই বাই আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক বুটানটো টিপি দিব থেংক ইউ জয় অসম বাই বাই